guys, welcome to my YouTube channel. তো আজি প্ৰথম মোৰ ভিডিঅ' দিছো ইউটিউবত বাট মানে কেক মেকিঙৰ বাট মই ব্লগিং কৰা নাই আজি প্ৰথম ভিডিঅ' দিব গৈছো তো সাপোৰ্ট কৰিব আশা কৰো ভিডিঅ'টো চাব আগলৈকে যদি ভাল পায় লাইক কমেন্ট শেয়াৰ কৰিব নাপাহৰিব তো চাও হক আজি আহিছো এফালে আমাৰ ঘৰৰ বেক সাইড ধনচিৰি নদীৰ মানে আপোনাৰ পিছফাল পৰে আৰু পিছফালে মানে আমাৰ ধনচিৰি নদীখন আছে তো তাৰ পিছফালে মানে এই নদীয়ে এই থৈ যোৱা মাটি আছে কিছুমান তো তাত ইয়াত বহুত মানে মানুহ আহি খেতি কৰিছে কিছুমানে ধৰিছে তো বহুত ধুনীয়াকে মানে খেতি কৰিছে ইমানে ধুনীয়া প্লেছক পিছফালে কৰিছে সৰিয়হ খেতি সৰিয়হ ফুল এতিয়া নাই বাৰু সৰিয়হৰ গুটিবোৰ লাগি আছে তো ইয়াপে সৰিয়হ মানে মিঠাতেল প্ৰস্তুত কৰা হ'ব তো চাওকচোন আহক ইমান ধুনীয়া আগলে আছে আপোনাৰ কথা কি কয় এইটো না ৰ'ব দেই পাহৰিয়ে গৈছো নামটো তো এতিয়া দেখাইছো মই আপোনাক কিছুমান দৃশ্য চাওক সৰিয়হৰ খেতি মানে সৰিয়হৰ তেল উলিয়াব তো গোটেই এইখিনি সৰিয়হ খেতি চাওক ইমান ধুনীয়া তাতে বেলি ডুবা টাইম কি ধুনীয়া হৈ আছে তাকে তোমাৰ হেৰি এই থাইৰয়ড আৰু এনেকে হেৰি হৈ আছে যে তাৰ কাৰণে মাৰ কাৰণে তো বাদ দিয়া না মুকে খাবলৈ কৈছে আইৰণৰ কাৰণে খাবা আকৌ ভাল সব কচু দিয়া মানুহে ন ইমান ধুনীয়া ৰঙালাও চাওক ৰাইস এয়া বেয়াই হৈ গৈছেগে ইমান ধুনীয়া পৰিবেশ ন এয়া হল ৰঙালাও খেতি কৰিছে হা তো ইমান ধুনীয়া আছে ৰঙালাও লাগিছে এইফালে সেইফালে গোটেইখন ৰঙালাও মানে আপুনি জলকে চাই আৰু এইখিনি গোটেইখিনি ৰঙালাওৰ খেতি হেয়া মোৰ লগত আহিছে বা সেই খেতিৰ মালিকজনৰ লগত যোনে খেতি কৰিছে তেওঁৰ লগত কথা পাতি আছে আৰু এইফালে গোটেই মানে মাটি আপোনাৰ খান্দিছে খেতি কৰিবলৈ কিন্তু ইয়াত গোটেই মানে কচু নধৰা হৈ আছে এই কচু পাই আমি নিব আহিছিলো দেই বা লগত মানে মাৰ অলপ থাইৰয়ডৰ প্ৰব্লেম হৈছে তাপা ডিঙিৰ অলপ টনচিলৰো তো কুলা কচু ডক্টৰে খুৱাব কৈছে তো আমাৰ ইয়াততো কুলা কচু মানে আপোনাৰ তেনেকৈ পোৱা নাযায় কিনিবলগীয়া হয় টাউনৰ জেগা তো আমি বা লগত বা ক'লে বাহাতৰ ইয়াতে মানে মাটি ধৰিছিলে নদী কিনাৰত তো বা কি কয় মানে হেতৰ পিছফালে ঢেৰ কচু ওলাইছে নতুন ন এতিয়া মাটিবোৰ খান্দিছে মেলি যে বা ক'লে বৈ ইয়াতে কচু আনোগে আনি পেলাই বনাবি নহলে এনে বজাৰত পোৱা যায় কচু কিন্তু বজাৰৰ পৰা আনিলে মানে ক'ৰ পৰা আনিছে কি কথা ইমান হেৰি নাথাকে ন তো মাক ভাল জেগা পাই আনিছে নে বেয়া জেগা পাই আনিছে মা ইমান খাবলৈ নিবিচাৰে তো সেইটো কাৰণে বা ক'লে বৈ আমাৰ পিছফালে খেতি কৰিছোঁ তাতো চাইও আহিবি আৰু লগতে মানে কচুও লৈ আহিবি তো সেয়াই আহিলো ভাবিছো আপোনালোককো অকমান দেখাও চাওক ইমান ধুনীয়া দৃশ্য তাতে ইভিনিং টাইম বেলি ডুবা টাইম মানুহ ঢেৰ আহিছে কচু বুটলিবলৈ দেই মই দেখাম বাৰু কিছুমান অকমান ফটোও মাৰি থৈছো তো বলক আগলে ভিডিঅ'টো গৈ থাকো দেখাম কি কৰো আজি তাইপা হি ইয়াত কৰিছে ন খেতি ইমান দূৰৰ পৰা প্ৰফিট হয়নে বাৰু ৰঙালাও বহুত বেয়াও হৈছে ন ৰঙালাও আৰু পানী কেনেকৈ দিয়ে ইমান দূৰৰ পৰা বস্তুবোৰ ইমান ভালো নহয় ন নহলে গাঁৱত মানিমুনি এইবোৰ কি কচু চচুটো ঢেৰ পায় আমাৰ ইয়াত কচুও কিনিবলগীয়া হয় আনকি ভেদাইলতা যে খাওঁ ভেদাইলতাটো কিনিবলগীয়া হয় বইবা পাগল সেয়া সৰিয়হ মৰণা মাৰি আছে ন মই তোমাক মানিমুনি দেখিলে নিশ্চয় দেখাম বাৰু দেই
কিমানকৈ কেজি? 11 টকাকৈ হয়নে? এনেই আমিও আহিলে ইয়াৰ পৰা কিনিব পাৰিম চাগে হয়নে? ইয়াত তুমি গোবৰ এনেই পাবা। তাই খালি ফটো তোলাত মোকো তোল না। ভিডিঅ' কৰি আছো। ঠিক আছে কালি আহিম বাৰু। পিছবেলা আহিম। দাদা আহিছোঁ দেই ৰখক। আৰু ৰঙালাওৰ কাৰণে থেংক ইউ দেই। দুইজনীয়ে 2টা ৰঙালাও ফ্ৰীতে বুলি খুজি পেলাই লৈ আহি আছোঁ ন। তুমি দাদাজনক আশীৰ্বাদ দি দিবা ৰঙালাও খেতি যাতে ভাল হয় বুলি। মানিমুনি ভেদাইলতা কলপচলা নিবলৈ আহিম। আহিম দিয়া। অকণ সোনকালে এতিয়া আমি যাওঁ ঘৰলৈ। জল্দি জল্দি ব'লা, মগৰিবৰ টাইম হৈ গ'ল। আজানো দি আছে। তালে যাবা নাই এনে চাহগে। ধুনীয়াকৈ হৈ আছে চোন। নিবাহতে মোনা এটা লৈছিলোঁ মাটি অলপমান লৈ যাবলৈ। তাৰ উপৰি মই কক'পিট আনি থৈছোঁ অনলাইনৰ পৰা। তো তাৰ লগত মিক্স কৰি পেলাই মানে চটৰ ওপৰত ফুলৰ টাব ফুল হেৰি কৰিবলৈ। তো তাৰ ভিডিঅ' দিম বাৰু আগলৈ চাব আপোনালোকে। ফুল কি আনিছোঁ কি কৰোঁ দেখাম। তো এতিয়া আন্ধাৰো হৈ গৈছে আৰু ঘৰলৈ গৈ আছোঁ। আগত বা গৈ আছে। তো আজ একদম ফুপাই পেলাইছোঁগৈ মাটি চাটি লৈ পেলাই খোজকাঢ়িকে। তো আজিলৈ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। কেনেকুৱা লাগিলে চাই ক'ব। ভাল লাগিলে নে বেয়া লাগিলে কমেণ্ট কৰিব আৰু লাইক কৰিব নাপাহৰিব হা। তো আজিলৈ ইয়াতে সমাপ্ত। তো ফাৰ্ষ্ট ব্লগ আশা কৰোঁ ভালেই পাব চাই। কিবা যদি ভুল হৈছে বেয়া চেয়া নাপাব আৰু দেই ৰাইজসকল। ৰাখ বাই বাই।